সপ্তাহতে ৰিজাল্টটো পালোঁ। নমস্কাৰ, JMS নেটৱৰ্ক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত কিছুমান নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ বিষয়ে জনোৱা হয়, লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে দিয়া হয়। যদি চেনেলটো আপোনাৰ বাবে উপকাৰী হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত শাৰীৰিক সমস্যা আছে তেন্তে আপুনি কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভণ্টি, তোমাৰ নামটো মোৰ নাম দলমা লামা। আৰু এড্ৰেছটো? এড্ৰেছ গোলাঘাট বৰপথাৰ টেঙানী। হয় ভণ্টি, মই চিয়ন ফালৰ পৰা আহিছিলোঁ। ভণ্টি, তোমাৰ কেইদিনমান আগত আমাৰ চিয়ন ফালৰ পৰা এটা প্ৰডাক্ট দিয়া হৈছিলে। তোমাৰ কি সমস্যা আছিলে এইটো এবাৰ জনাব নেকি? মোৰ ব্ৰাছ মাৰোঁতে দাঁতৰ পৰা তেজ ওলাই, এইটো প্ৰব্লেম আছিলে মোৰ। কিমান 2-3 বছৰ আগত আছিলে, আগৰ মানে পৰাই আছিলে। তেজ ওলাই থাকে মানে তেজ কিবা ওলাই থাকে। কিবা এল'পেথিক ইউজ কৰিছিলেনে? এনেই তেনেকুৱা দাঁতৰ বিষৰ বা তেজ ওলোৱাৰ ইউজ কৰিছিলেনে? পতঞ্জলিৰো ইউজ কৰিছিলোঁ, হোৱা নাই। তেজটো মানে হোৱা নাই, মানে ওলাই আছে। ওলাই আছিলে। তো আমাৰ চিয়ন ফালৰ পৰা কি প্ৰডাক্ট দিয়া হৈছিলে তোমাক? চিয়নপুৰৰ ক্ৰিষ্টা, টুথপেষ্ট, কলগেট। চাওঁ এবাৰ দেখাবচোন। এইটো আমাক চিয়নৰ ক্ৰিষ্টা ইউজ কৰিছিলে, হয়নে? অঁ, এই প্ৰডাক্টটো ইউজ কৰি তুমি কেইদিনত এই ফলাফল পালা? মই এক সপ্তাহতে ৰিজাল্টটো পালোঁ। মানে ৰিজাল্টটো কেনেকুৱা ধৰণৰ মানে এতিয়া? মানে এতিয়া ব্ৰাছ কৰিলেও তেজ নোলায়, হয় এনেকুৱা। হয়, ধন্যবাদ আমাৰ চিয়ন ফালৰ পৰা এই অভিজ্ঞতা জনাবৰ কাৰণে। আৰু ভণ্টি, তোমাৰ নিচিনা যে দাঁতৰ প্ৰব্লেম, দাঁতৰ বা সমস্যা কাৰোবাৰ যদি পায় তেন্তে সিহঁতক তুমি কি মেছেজ দিব বিচাৰিবা? মই কওঁ যে বেলেগ এল'পেথিক কিবা ইউজ কৰোঁতে ভাল, এইটো চিয়নৰ পৰা ক্ৰিষ্টা এইটো কলগেট ইউজ কৰাটো ভাল। এইটোৰ পৰা মানে তুমি ভাল পাইছা, ভাল পাইছোঁ। অভিয়াছলি সিহঁতৰো ভাল হ'ব। ভাল হ'ব। হয়, ধন্যবাদ জনালোঁ ভণ্টি তোমাক এই অভিজ্ঞতা ৰাখিবৰ কাৰণে। ঠিক আছে। ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আপোনাৰ বা আপোনাৰ পৰিয়ালত এনে সমস্যা আছে তেন্তে কমেণ্ট কৰি